Hello dosto, welcome to Dibyajuoti vlogs. Finally ahi asu bohok bolak dekhai disu okoman. Ei majot diptu dekhise নহয় diptue hoise Sitakunda. Bolak goi asu buthar mari asu ya naor jatra prothomote gari jatra korilu tar pisot etia naor jatra bolak nodi dip poa pisot দাদা নদীখনৰ নাম কি আছিলে বুঢ়ীদিহিং নদীৰ মাজেদি আহি আছো সম্পূৰ্ণ সেউজীয়া পানী চাই ল'ব পাৰিব নহয় জানো এই দ্বীপটো পাইছোহি তাতে আমি গৈ পেলাই আৰু লগ হ'ম কথা পাতিম বলক হেল্ল' দোস্ত ফাইনেলি পাইহি গ'লো বলক এইটো মোৰ টুপিটো পিন্ধি লওঁ সীতাকুণ্ডৰ মা সীতাকুণ্ডৰ মন্দিৰ যোৱাৰ আগত পানী আছিলোঁ গাত ছিটিয়াই লওঁ নহয় জানো পবিত্ৰ হ'ব আহক উঠিছোঁ আৰু সীতাকুণ্ডৰ ৰাস্তা সীতাকুণ্ডৰ নাম শুনিছেনে বাৰু নিশ্চয় শুনিছে চাগে অসমতে আছে জয়পুৰ অঞ্চলত অসমৰ ডিব্ৰুগড় জিলা জয়পুৰ অঞ্চলত এই সীতাকুণ্ড দোস্ত এয়া সীতাকুণ্ড বলক কৃষ্ণ 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 সীতাকুণ্ড 1701 শতাব্দ কৃষ্ণ দৰ্শন কৰিছোঁ দেই সীতাকুণ্ড মা সীতাকুণ্ড এয়া মা সীতা কৃষ্ণ কৃষ্ণ দেখিব পাৰিছে মা সীতাকুণ্ডৰ বিষয়লৈ অলপ জানিম বাৰু জানিবলৈ চেষ্টা কৰিম কৃষ্ণ কৃষ্ণ কোনে প্ৰতিস্থাপন কৰিছিলে সিমানখিনি ডিটেইলছ পাওঁ যদি ভালেই কথা কৃষ্ণ মা সীতা কৃষ্ণ 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 হয় বন্ধুসকল এয়া সীতাকুণ্ড আহক আৰু বেলেগ আছে চাওঁগে হয় বন্ধুসকল এয়া লক্ষীমা নেকি ন লক্ষীমা সীতাকুণ্ডতে আছে লক্ষীমা ভালকৈ চাই লওক আৰু হয়তো সীতাকুণ্ডলৈ বহুতো আহিব নোৱাৰিব পাৰে গতিকে ভালকৈ দেখুৱাম গোটেইখিনি বস্তু দেখুৱাম লক্ষীমা কৃষ্ণ জয় মা লক্ষ্মী চাই লওক প্ৰতিস্থাপন কোনে কৰিছিলে সেইখিনি জানিব পাৰিলে বা সৌভাগ্য হ'ম নিজকে নিজে বলক হয় বন্ধুসকল এয়া দেখিব পাইছে শিৱ ভগৱন্তৰ মন্দিৰ আছিল শিৱ ভগৱন্তৰ মন্দিৰ এয়া শিৱ পূজা কৰিছিল ইয়াতে শিৱ ভগৱন্তৰ ইয়াতে শিৱ পূজা কৰিছিলে ভালকৈ দেখিব পাইছে
শিৱ পূজা কৰিছিলে ইয়াতে। এয়া গণেশ বাবা মন্দিৰ আছিলে, ধুমুহা বতাহত ভাঙিলে ঘৰটো। সবিশেষ বৰ বিশেষ ডাঙৰ আহল বহলকৈ নাছিল বাৰু, তথাপিতো ধুমুহা বতাহত ভঙাৰ পিছত এতিয়া ইয়াত মেৰামতি কৰিবলৈ কোনো নাই। সীতাকুণ্ড যদি অসম চৰকাৰে চকু নিদিয়ে, এটা সময়ত ইয়াৰ নাম নিচানো নাথাকিব যেন পাইছোঁ। সেয়েহে অসম চৰকাৰক অনুৰোধ কৰিম, সীতাকুণ্ডৰ যাতায়াত ব্যৱস্থাটো অন্ততঃ যাতায়াত ব্যৱস্থা বেছি নহয়, 1-1.5 লাখমান টকাত খৰচ হৈ যাব। ফুটব্ৰিজ এখন ইয়াত কৰি দিব পৰা হ'লেও। এই নদীখনৰ সিপাৰে ৰাস্তা আছে, নদীখনৰ সিপাৰে ধুনীয়া ৰাস্তা আছে। ইয়াত 1.5-2 লাখমান টকা খৰচ কৰিব পৰা হ'লে আপোনাৰ ফুটব্ৰিজ এখন যদি হৈ গ'লহেঁতেন, ইয়াত ভক্তৰ সমাগমো বহুত হ'লহেঁতেন। আৰু ইয়াতে যাতায়াতৰ অসুবিধাৰ কাৰণে ইয়াত ভক্তগণৰ বহুত কম, আৰু হয়তো বহুতে নাৱত উঠিবলৈও ভয় কৰে। গতিকে মোৰ ফালৰ পৰা অসম চৰকাৰক এটাই অনুৰোধ কৰিম, সীতাকুণ্ড জীয়াই ৰাখিবলৈ হ'লে অসমৰ থকা ৰামসীতাৰ যিটো অংশ, সেই স্মৃতিটো জীয়াই ৰাখিবৰ কাৰণে অনুৰোধ কৰিম, যাতে অলপ পইচা খৰচ কৰি সীতাকুণ্ড অলপ সৌন্দৰ্য কৰি তুলিব বুলি আশা ৰাখিলোঁ। এইটো হ'ল শ্মশানশালী বুলি ক'ব লাগিব। এখেতৰ নাম কি আছিলে? মংগল সাধু। মংগল সাধু ইয়াতে থাকি পেলাই ইয়াতে মৰিলে তেখেতৰ স্মৃতি হৈ এইটো শ্মশানশালী বনাই থৈছে। কেনিও দুৱাৰ নাই, চাৰিওফালে একেই। অলপ ওপৰৰ পৰা দেখুৱাব চেষ্টা কৰিম। মংগল সাধু জুম কৰি দেখুৱাম অলপ। এয়া হ'ল মংগল সাধু। বন্ধুসকল দেখিব পাৰিছে, সীতাকুণ্ডলৈ আহি চফা কৰিবলৈ পাইছোঁ। এই দেখিছে, এই খৰমজোৰ দেখিব পাইছে আপোনালোকে নিশ্চয়। এই খৰমজোৰ হৈছে মংগল সাধুৰ খৰম। ইয়াত ভক্তগণৰ সমাৱেশ নাই কাৰণে আজি সীতাকুণ্ডৰ নাম নিচান শেষ হ'ব ওলাইছে। ইয়াত যদি পূজাৰী 1-2জন থাকিলহেঁতেন, সীতাকুণ্ডৰ ভক্ত বৈষ্ণৱ অহা যোৱা থাকিলহেঁতেন, তেতিয়া এইবিলাক চব চফা চিকুণ হৈ থাকিলহেঁতেন। সুন্দৰভাৱে পৰিপাটি কৰি চৰকাৰে যদি অলপ পইচা খৰচ কৰিলেহেঁতেন। অযথা বহুত খৰচ কৰি আছে এই মন্দিৰ ভাগৰ কাৰণে, কিন্তু চৰকাৰৰ চকুত নপৰে। মোৰ ফালৰ পৰা অনুৰোধ কৰিম, বিজেপি চৰকাৰ হৈ থাকোঁতেনে এতিয়াই আমাৰ এই মন্দিৰ ভাগ যাতে অলপ উন্নয়ন কৰি তোলে বুলি আশা ৰাখিম। হয় বন্ধুসকল, এইযোৰ খৰম ভালকৈ চাই লওক। এই খৰমযোৰ মংগল সাধুৰ খৰম আছিল, ইয়াতে থৈ গ'ল মংগল সাধু। ইয়াতে মৃত্যু হৈছিলে। খৰমযোৰ বেছি ডাঙৰ নহয় বাৰু, মোৰ হাতেদি এবেগেট হৈছে আৰু দেখিব পাইছে। এবেগেট হৈছে, বেছি ডাঙৰ নহয়। কৃষ্ণ মংগল সাধুৰ খৰম এইযোৰ। এই ভৰি খোজ এটা আছে, দেখিব পাইছেনে বন্ধুসকল? এইটো বৰ সৰু ভৰি নহয় বাৰু। এইটো মই দেখুৱাই দিছোঁ। খেলাই বহি আছে, কিমান ডাঙৰ হ'ব? এক বেগেট, 2 বেগেট, 2 বেগেট, 2 বেগেট, 2.5 বেগেট ধৰি লওক। 2.5 বেগেট হৈছে। বহলটো
পাতাখন হ'ল এক বেগেট 2 আঙুলমান কমিলে আৰু 2 আঙুলিমান কমিলে 2 বেগেট হ'বলৈ। এইটো হৈছে এটা ভৰি খোজ। কিছুমানে পূৰ্বপুৰুষৰ লোকসকলে কিছুমানে কয় এইটো সীতামাৰ ভৰি বুলি, আৰু কিছু সংখ্যকে কয় হনুমান ভগৱান বজৰংবলী হনুমানৰ ভৰি বুলি। কিন্তু কিমান সত্য কিমান অসত্য নাজানো, আপোনালোকে নিজে বিবেচনা কৰি ল'ব কাৰ ভৰি হ'ব লাগিব, ইমান ডাঙৰ ভৰি হয়নে বাৰু? হয় বন্ধুসকল, এই গাঁতটো দেখিব পাইছে, আহল বহল 1.5 ফুটতকৈ বেছি হ'ব, 2 ফুটে মোটামুটি হ'ব আহল বহল। এইটো হৈছে ঢেঁকীখালী, মানে ঢেঁকী খুবলি। এইটো ঢেঁকী খুবলি দেখিব পাইছে, ঢেঁকী খুবলি। ইয়াতে ৰান্ধি বাঢ়ি খাইছিলোঁ তেখেতে, আৰু দেখুৱাব বিচাৰিম ইয়াতে তেখেতে গা ধুইছিলে। তেখেত বুলি নহয় আৰু ৰাম লক্ষ্মণো আছিলে, ইয়াতে গা ধুইছিলে, ইয়াতে গা ধুইছিলে। হয়, এয়া দেখিব পাইছে, এয়া হ'ল আমাৰ দেৱতা এজনৰ মূৰ্তি। ইয়াতে সীতা গা ধুই প্ৰণাম কৰিছিলে। হয়, এইটো শিৱ মন্দিৰেই হয়, অন্য হেৰি নহয়, শিৱ মন্দিৰেই হয়। এইটো নিজেই হৈছিলে, ইয়াত নিজেই উত্থাপন হৈছিলে। ইয়াত কোনোবাই বনোৱা কিবা কৰা নহয়, নিজেই হৈছিলে ইয়াতে। হয়, শিৱ মন্দিৰ। সীতা মায়ে ইয়াতে গা ধুই বাহিৰে বাহিৰে ইয়াত প্ৰাৰ্থনা কৰিছিলে, শিৱ প্ৰাৰ্থনা কৰিছিলে। হয় বন্ধুসকল, এই সিটো পাৰে দেখিছে, তাতে এটা ৰাস্তা আছে, সেইটো ৰাস্তাইদি অৰুণাচল ওলাইগৈ। তাৰপৰা ইয়ালৈকে অন্ততঃ 1.5-2 লাখমান টকা খৰচ কৰি যদি ফুটব্ৰিজ এখন হ'লহেঁতেন, সীতাকুণ্ডলৈ অহা মানুহ অৱগত হ'লহেঁতেন। যিহেতুকে সীতাকুণ্ড অসমতে আছে আৰু বাহিৰত নাই, বেলেগত নাই। আৰু আমাৰ অসমত থকা এই সীতামাৰ কুণ্ড এতিয়া জৰাজীৰ্ণ ৰূপত, অসম চৰকাৰৰ চকু নাই, চকু নপৰে। অযথা টকা খৰচ কৰিব পাৰে, কিন্তু সীতামাৰ মন্দিৰভাগ জীৱিত কৰি ৰাখিবলৈ হয়তো তেওঁলোকৰ সময় নাই, তেখেতসকলৰ সময় নাই। সোণোৱাল দাদা বুলিয়ে ক'ম, সোণোৱাল দাদাক চবেই যিহেতুকে দাদা কয়। তেখেতক মই সৰু ভাইটি হিচাপত তেখেতক মই অনুৰোধ কৰিম, সীতাকুণ্ডলৈ অহাৰ সুব্যৱস্থা কৰি দিয়ে বুলি। বেছি পইচা খৰচ নহয়, ইয়াত ৰাস্তা আছেই। মোক বেয়া নাপাব, ভুল নুবুজিব, মই সীতাকুণ্ডটো জীৱিত কৰি ৰাখিবৰ কাৰণে অলপ প্ৰচেষ্টা কৰিছোঁ। দাদা, এখেত মোক লৈ আহিছিলে। দাদা আপোনাৰ নামটো? যোগেন দাস এখেতৰ নামটো। দাদা আপোনাক সুধিব বিচাৰিম, জানে নেকি বাৰু প্ৰতিস্থাপন কোনে কৰিছিলে? নাজানে ন? জানে, আপোনাৰ কমিটি আছে নেকি? কমিটি আছে। ক'ত? ডেইলি বজাত ন? ডেইলি বজাত লগ পাম ন? নামটো কওকচোন। নামটো আপোনাৰ কি কয়, নাই তাত সুধিলে কৈ দিব। আপোনাৰ এই সীতাকুণ্ড কমিটিখিনি ক'ত আছে গুণাইলে দেখুৱাই দিব। আপোনাৰ গেলামাল দোকান আছে সিহঁতৰ। ঠিক আছে বাৰু, মই কমিটিৰ পৰা জানিব চেষ্টা কৰিম বাৰু। চব কৈ দিব কমিটি। চেষ্টা কৰিম বাৰু।
কোন কিমান স্থাপনত চনত কি হৈছিলে কি নাই হোৱা চব ক'ম বাৰু। ঠিক আছে। ঘনশ্যাম দোকান কোনখন বুলি ক'লে? ঘনশ্যাম ঘনশ্যাম দোকান কোনখন বুলি ক'লে? হয়। আপোনাৰ তাতে ঠাকুৰবাৰীও আছে। ঠাকুৰবাৰী ন? এই মন্দিৰৰ মানে আপোনাক যিটো সোণৰ মূৰ্তি যিখন আছে যে ৰাম সীতা সোণৰ মূৰ্তি আছে বুজিছে নি ইয়াত? হয় নেকি? অঁ সোণৰ মূৰ্তি আছে, সোণৰ মূৰ্তি আছে। ৰাম সীতা? ইমান ডাঙৰ সোণৰ মূৰ্তি আছে। চুৰ হৈ তাত থৈছে, তাত ঠাকুৰবাৰী আছে। অঁ আচ্ছা 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 ইয়াত আচ্ছা ক'ত থাকিব? আচ্ছা 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 আচ্ছা। সীতাৰাম মূৰ্তি আছে, সোণৰ মূৰ্তি আছে। অঁ ইয়াতে তাতে আছে। থৈছে এতিয়া। আগৰ মানে ইয়াত আছিলে? আগত আছিলে। আগত আপোনাৰ চাবিও আছিলে। তেতিয়া মানে থৈছিলে। এতিয়া কোনো নাথাকে। ক'ত থাকিব আজিকালি জানেই দিনকাল কেনেকুৱা। দিনকাল বেয়া। তাত ঠাকুৰবাৰী আছে। ডেইলি বজাৰটো মতে ঘনশ্যাম দোকান কোনখন বুলি ক'লে? পাঞ্চা। ঠিক আছে বন্ধুসকল, ইমানতে এৰিলোঁ আৰু নহয় জানো? মোৰ দিব্যজ্যোতি ব্লগছটো যদি এই ভিডিঅ'টো সীতাকুণ্ডক লৈ পেলাই মই যিখিনি ক'লোঁ তাত ভুলভ্ৰান্তিও হ'ব পাৰে। অসম চৰকাৰক ক'লেও ক্ষমা মাৰ্জন কৰিছোঁ, ক্ষমা বিচাৰিছোঁ। গতিকে সীতাকুণ্ডৰ জীৱিত ৰখা পৰিস্থিতিতে মই আগবাঢ়িছোঁ। ইয়াত যদি মোৰ অকণমানো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক দিব, ছাবস্ক্ৰাইব দিব, শ্বেয়াৰটো কৰিবই লাগিব। কিয় কৰিব লাগিব? যাতে অসম চৰকাৰৰ চকুত পৰেগৈ এই ভিডিঅ'টো, যাতে অসম চৰকাৰে সীতাকুণ্ডলৈ অকণমান চকু ফুৰাই নজৰ দিয়ে বুলি জীৱিত হোৱা কৰি ৰাখিবলৈ, তুলি ৰাখিবলৈ শ্বেয়াৰ কৰিব। যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো ভাল হ'ব। তেতিয়া অসমৰ এটা সীতাকুণ্ড জীৱিত থাকিব। অসম চৰকাৰে তেতিয়া অকণমান নজৰ দিব পাৰিব। ইয়াকে কৈ সামৰণি মাৰিলোঁ। ধন্যবাদ। গুড ডে'। আপোনালোকৰ জীৱন সফল হওক। সীতা মায়ে কুশল কৰক, কল্যাণ কৰক। আপুনি যিমান পাৰে শ্বেয়াৰ কৰক, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক।